আমাৰ ডিফু কনষ্টিটুৱেঞ্চি ইলেকশ্যন অহা 26 এপ্ৰিল অনুষ্ঠিত হ'ব, অৰ্থাৎ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব। আমাৰ 108 বোকাজান ST কনষ্টিটুৱেঞ্চি ফলছ আণ্ডাৰ ডিফু PPC। টোটেল আমাৰ বোকাজান কনষ্টিটুৱেঞ্চি আমাৰ টোটেল পলিং ষ্টেচন আছে 203 নাম্বাৰ্ছ। টোটেল ভোটাৰ্ছ আছে 1,50,200। Out of 1,50,200, 75,168 male voters and 75,032 female voters. Our 203 polling station ভিতৰত আমাৰ লোকেশন আছে 173 numbers. আমাৰ তাৰ ভিতৰতে webcasting polling station য'ত আমাৰ webcasting কৰা হ'ব 112 numbers. Critical polling station and vulnerable hamlet polling station আছে আমাৰ 36 numbers. Women polling station আছে আমাৰ 30 numbers. আৰু P-2 polling station আছে 25 numbers. P-2 means মানে আমাৰ ইলেকশ্যনৰ পলৰ দুদিন আগতে তেওঁলোক কনসাৰ্ন polling stationত যাব লাগিব। আৰু P-1 polling station আছে 178 numbers. আৰু মোবাইল সেটো এৰিয়া polling station আছে 19 numbers. আৰু ষ্টেট বৰ্ডাৰ পলিং ষ্টেচনছ আছে 14 নাম্বাৰ্ছ, যি আমাৰ ষ্টেট নাগালেণ্ডৰ লগত আমাৰ এডজাষ্টেড হয়। যেনেকুৱা পলিং ষ্টেচন আছে আমাৰ 14 নাম্বাৰ্ছ। আৰু আপোনালোকক মই EVM ডিটেইলছটো জনাব বিচাৰিছোঁ। আমাৰ হাতত এভেইলেবল BU আছে 301 নাম্বাৰ্ছ, CU আছে 299 নাম্বাৰ্ছ, VVPAT আছে 313 নাম্বাৰ্ছ। আৰু আমাৰ ইলেকশ্যনটো অনুষ্ঠিত হ'ব আমাৰ এটা ভিডিঅ'ৰ পৰা, য'ত আগৰ পৰাই হৈ থাকে বোকাজান হায়াৰ ছেকেণ্ডেৰী স্কুল। তাৰ পৰাই আমাৰ ৰিচিভিং এণ্ড ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ তাত হ'ব। EVM ষ্ট্ৰং ৰুম আমাৰ বোকাজান হায়াৰ ছেকেণ্ডেৰীত হ'ব। কাউণ্টিং চেণ্টাৰ, ফুড চেল সকলোখিনি আমাৰ বোকাজান হায়াৰ ছেকেণ্ডেৰীত হ'ব। আৰু বোকাজান ব্লক ফিল্ডত হ'ব ট্ৰান্সপৰ্ট চেল। আৰু আমাৰ জনেল অফিচাৰ্ছ আছে 11 নাম্বাৰ্ছ, ছেক্টৰ অফিচাৰ আছে 47 নাম্বাৰ্ছ। মাইক্ৰ অবজাৰ্ভাৰ আমি সেইখিনি সময়ত লৈ ল'ম, ৰিকুৱাৰমেণ্ট আমাক যিমান লাগে। প্ৰিজাইডিং অফিচাৰ আছে 244 ইনক্লুডিং 20% ৰিজাৰ্ভেশ্যন। ফাৰ্ষ্ট পলিং অফিচাৰ্ছ 244 ইনক্লুডিং 20% ৰিজাৰ্ভেশ্যন। ছেকেণ্ড পলিং 244 এণ্ড থাৰ্ড পলিং 244 নাম্বাৰ্ছ। আমাৰ যি CAPF বা আমাৰ যদি ফ'ৰ্চ ডেভেলপমেণ্ট সেইখিনি আমাৰ কনচাৰ্ণ SDP কৰি আছে। আৰু ষ্ট্ৰং ৰুম, তাৰপিছত আমাৰ জোন, ছেক্টৰ, পলিং ষ্টেচন, কণ্ট্ৰল ৰুম, FST, SST সকলোখিনিৰ লগত আমাৰ ফ'ৰ্চ ডেভেলপমেণ্ট কৰা হ'ব। আৰু অলৰেডি যিহেতু MCC মডেল কোড অফ কণ্ডাক্ট কালিৰ পৰা ইম্প'জ হৈছে, চ' আমি অলৰেডি FST আৰু SST টীম আমি এংগেজ কৰাইছোঁ। আৰু তেওঁলোকে 24/7 ৰাউণ্ডত তেওঁলোকৰ ডিউটিসমূহ পালন কৰিব। আমাৰ টোটেল FST আছে 6 নাম্বাৰ্ছ, SST আছে 6 নাম্বাৰ্ছ, VST আছে 6 নাম্বাৰ্ছ। আৰু এণ্টি ডিফেচমেণ্ট টীম, যি আমাৰ সকলো পলিটিকেল পষ্টাৰ্ছ আমাৰ চাব ডিভিজনৰ আণ্ডাৰত তেওঁলোকে ডিফেচমেণ্ট কৰিব, তাৰ আমাৰ 3টা টীম অলৰেডি আমাৰ গঠন কৰা হৈছে। Itum kelang bom lake Malong News 24/7 hampang aparman klar da kabirta.